আপোনালোক সকলোৰ বাবে খুবেই ভাল খবৰ DME আসাম ৰিক্ৰুটমেণ্ট 2026 বৰ্ষৰ বাবে বহুতো পদ মুকলি কৰি দিছে আপোনালোকে যদি ইচ্ছুক প্ৰাৰ্থী হয় তেন্তে আবেদন কৰিব পাৰিব এই ভিডিঅ'ত আপোনালোকে DME এপ্লাই কৰিবলৈ হলে আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন কিমান লাগিব আৰু আপোনালোকৰ এজ মেক্সিমাম আৰু মিনিমাম কিমান হ'ব লাগিব গোটেইখিনি আপোনালোকে ইনফৰমেশ্যন এই ভিডিঅ'ৰ পৰা আপোনালোকে জানিবলৈ পাৰিব আৰু আপকামিং ভেকেন্সি কিমান আহিছে আৰু আপোনালোকৰ বাবে কোন সকলে এপ্লাই কৰিব পাৰিব ইয়াত আপোনালোকৰ দুটা থাকিব টেকনিক্যাল পোষ্ট আৰু নন টেকনিক্যাল পোষ্ট থাকিব আপোনালোকে দুইটাটো এপ্লাই কৰিবলৈ কেনেদৰে পাৰিব গোটেইখিনি আপোনালোকে ইনফৰমেশ্যন এই ভিডিঅ'ৰ থ্ৰুদি আপোনালোকে জানিবলৈ পাৰিব পোন প্ৰথমতে আপোনাক মই জনাই দিছো আপোনালোকৰ যেটো নেকি DME আসাম ৰিক্ৰুটমেণ্ট 2026 বৰ্ষত বহুতো পদ মুকলি কৰি দিব আপোনালোকে ভিডিঅ'টি সম্পূৰ্ণকৈ চাওক ডাইৰেক্টৰ অফ মেডিকেল এডুকেশ্যন ডিপাৰ্টমেণ্টৰ ফালৰ পৰা 2026 বৰ্ষত নতুন পদ মুকলি কৰি দিছে যদিহে আপোনালোকে গ্ৰেড 3 এপ্লাই কৰিব বিচাৰিছে তেনেহলে আপোনালোকে দুইটা পোষ্ট দেখিবলৈ পাব টেকনিক্যাল আৰু নন টেকনিক্যাল পোষ্ট দেখিবলৈ পাব ইয়াৰ ভিতৰত আপোনালোকৰ কোৱালিফিকেশ্যন আৰু আপোনালোকৰ পোষ্ট অনুযায়ী আপোনালোকৰ বেলেগ হ'ব পাৰে আৰু ইয়াত আপোনাক মই জনাই দিছো যে আপোনালোকে ইয়াত বিভিন্ন ধৰণৰ পোষ্ট দেখিব পোন প্ৰথমতে আপোনাক মই পোষ্ট কিটা জনাই দিছো তাৰ পিছত আপোনাক মই এডুকেশ্যন কোৱালিফিকেশ্যনটো জনাই দিম কোন সকলে ইয়াত এপ্লাই কৰিব পাৰিব ইয়াৰ আপোনাক মই গোটেইখিনি এডুকেশ্যন কোৱালিফিকেশ্যন জনোৱাৰ আগতে আপোনাক মই পোষ্টখিনি জনাই দিছো আপোনালোকে বিভিন্ন ধৰণৰ পোষ্ট দেখিবলৈ পাব ইয়াতে আপোনালোকে দেখিছে ইয়াত আপোনালোক মই A to Z কৈ নাথাকো যেহেতু আপোনালোকৰ টেকনিক্যাল নন টেকনিক্যাল দুটা বহুত বেছি ইয়াত আপোনালোকে পোষ্ট দেখিবলৈ পাব ঠিক আছে আপোনাক মই দেখুৱাই দিছো আৰু এইটো হৈছে আপোনালোকৰ নন টেকনিক্যাল ঠিক আছে ডায়েটিশিয়ান থাকিব লাইব্ৰেৰিয়ান থাকিব আপোনালোকৰ সাইন্টিফিক এসিস্ট্যান্ট থাকিব একাউন্টেন্টস থাকিব কেশিয়াৰ থাকিব হেল্থ এডুকেটৰ থাকিব স্টেনো আৰু আপোনালোকৰ কম্পিউটাৰ অপাৰেটৰৰ কাৰণে থাকিব হেল্থ এডুকেটৰ আপোনালোকৰ বিভিন্ন ধৰণৰ পোষ্ট দেখিবলৈ পাব আপোনালোকে একাউন্ট এসিস্ট্যান্ট ক্লাৰ্ক কাম ৰেকৰ্ড কিপাৰ ইয়াত বিভিন্ন ধৰণৰ কোডিং ক্লাৰ্ক ইয়াতে দেখিছে আপোনালোকে LDCA কম্পিউটাৰ অপাৰেটৰ ডকুমেন্ট আপোনালোকৰ লিষ্ট থাকিব জুনিয়ৰ এসিস্ট্যান্ট আৰু ইয়াত আপোনালোকে ৰিসেপশনত আপোনালোকে পাব ষ্টৰ কিপাৰ পাব আৰু ইয়াত আপোনালোকৰ কম্পিউটাৰ অপাৰেটৰ ইয়াত বহুত বেছি পোষ্ট আছে ঠিক আছে আপোনালোকে এসিস্ট্যান্ট লাইব্ৰেৰিয়ানও দেখি পাব কিন্তু এইকিটা হৈছে নন টেকনিক্যালত আপোনালোকে বহুত বেছি পোষ্ট দেখিব টেকনিক্যালটো ঠিক আছে আপোনালোকে ইয়াতে চাব পাৰে আপোনালোকৰ বাবে বহুত বেছি পোষ্ট আছে টেকনিক্যালটো যিসকল নন টেকনিক্যালৰ ক্যাটাগৰীৰ তেওঁলোকে ক্যান্ডিডেট হয় তেওঁলোকৰ বাবে মই যিখিনি আপোনালোক পোন প্ৰথমতে জনাই দিলো সেইখিনি ঠিক আছে ইয়াতে আপোনালোকে বহুত বেছি আপোনালোকে টেকনিক্যাল পোষ্ট দেখিব মই গুটেইখিনি আপোনাক নকও কাৰণ ভিডিওটো বহুত দীঘলীয়া হ'ব সেইবাবে মই আপোনাক এইখিনি এটো যে বুজাই নাথাকো ঠিক আছে আপোনালোকে নিজে চাব পাৰে এতিয়া মই আপোনাক জনাই দিছো যে আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন মিনিমাম কিমান লাগিব ঠিক আছে দুইটাটো আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যনটো বেলেগ হ'ব ঠিক আছে গ্ৰেড 3 আৰু গ্ৰেড 4 আপোনালোকৰ গ্ৰেড 3 এ হয় দুইটাও কিন্তু টেকনিক্যাল আৰু নন টেকনিক্যাল আছে ঠিক আছে ইয়াত আপোনালোকে গ্ৰেড 3 টেকনিক্যাল পোষ্টত আপোনালোকে ইয়াত এডুকেশ্যন কোৱালিফিকেশ্যন আপোনালোকৰ পোষ্ট ওয়াইজ হ'ব ঠিক আছে যিখিনি নেকি পোষ্ট অলপ আগতে আপোনাক মই দেখুৱাই দিছো কিন্তু মাষ্ট বি গ্ৰেজুৱেট লাগিব গ্ৰেজুৱেটৰ উপৰিও আপোনালোকৰ ইয়াত এক্সট্ৰা আপোনালোকৰ ডিপ্লোমা বা কোৱালিফিকেশ্যন লাগিব ঠিক আছে ইয়াতে আপোনালোকে গুটেই নোটিফিকেশনটো যেতিয়া আপকামিং নোটিফিকেশনটো আহিব তেতিয়া মই আপোনাক বুজাই দিম ঠিক আছে এতিয়া মই আপোনালোকক গুটেই ওভাৰভিউটো বুজাবলৈ চেষ্টা কৰিছো পে স্কেলটো হ'ব আপোনালোকৰ 14000 পৰা 70000 লৈকে আপোনালোকৰ গ্ৰেড পে আপোনালোকৰ এডভাৰটাইজমেন্টত দেখিবলৈ পাব গ্ৰেড 3 নন টেকনিক্যালৰ পোষ্ট যিটো নেকি মই আপোনালোকক বুজাই আছো এইটো হৈছে আপোনালোকৰ 2025 বৰ্ষত অহা হয় ঠিক আছে এডুকেশ্যন কোৱালিফিকেশ্যন আপোনালোকে বিভিন্ন ধৰণৰ ইয়াত আপোনালোকে 12 পাছৰ পৰা গ্ৰেজুৱেট পোষ্ট গ্ৰেজুৱেট লৈকে ইয়াত আপোনালোকে পোষ্ট দেখিবলৈ পাব ঠিক আছে ইয়াত 14000 পৰা 70000 গ্ৰেড পে হ'ব আপোনালোকৰ ইয়াত আপোনালোকৰ বহুত বেছি আপোনালোকে স্যালাৰি পাব ঠিক আছে এক্সট্ৰা এড হ'ব আপোনালোকৰ পিছলৈ আৰু কোন সকলে ইয়াত এপ্লাই কৰিব পাৰিব আপোনালোকে এপ্লাই কৰিবলৈ হলে আৰু ভাৰতবৰ্ষৰ আপোনালোকে নাগৰিক হ'ব লাগিব আৰু অসমৰ স্থায়ী বাসিন্দা হ'ব লাগিব তেতিয়া হলে আপোনালোকে এই পোষ্টত আবেদন কৰিব পাৰিব আৰু আপোনালোকৰ এজ লিমিট হ'ব 18 বছৰৰ পৰা আপোনালোকে 40 বছৰ আপোনালোকৰ যেতিয়া নোটিফিকেশনটো উলাই ঠিক আছে 2026 বৰ্ষৰ বাবে যদি উলাই তেনেহলে আপোনালোকৰ হয়তো 1 জুন বা 1 জুলাই লৈকে আপোনালোকৰ ধৰা হ'ব যদিহে আগন্তুক মাহত উলাই ঠিক আছে এজ ৰিলেক্সেশন ক্যাটাগৰী ওয়াইজ আপাৰ এজ লিমিট ৰিলেক্সেশন ইয়াত দিয়া হ'ব যেনে ধৰণে আপোনালোকে OBC সকলে 3 ইয়াৰ্স পাব ST SC সকলে 5 ইয়াৰ্স পাব PWD সকলে 10 ইয়াৰ্স ইয়াত এজ ৰিলেক্সেশন পাব আৰু আপোনালোকৰ এমপ্লয়মেন্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেচন নাম থকাটো অতি প্ৰয়োজনীয় যদি আপোনালোকৰ নাম নাই তেনেহলে আপোনালোকে এতিয়াই বনাই লওক আপোনালোকৰ এমপ্লয়মেন্ট এক্সচেঞ্জ সাৰ্টিফিকেটটো তাৰ পিছত আপোনালোকৰ নামটো সন্নিহিত হ'ব ঠিক আছে এপ্লিকেশন ফিজ যেতিয়া আপকামিং ভেকেন্সি এটা উলাব তেতিয়া মই আপোনালোকক ইয়াত পোষ্ট কিনিও দেখুৱাই দিম ঠিক আছে আৰু আপোনালোকক মই ইয়াতে জনাবলৈ বিচাৰিছো যে আপোনালোকে যদিহে
আপকামিং আপোনালোকে DME বাবে প্ৰিপাৰেশ্যন কৰিব বিচাৰিছে তেনেহ'লে আপোনালোকে অসমৰ আপোনালোকে ষ্টেটিক জিকে আসাম জিকে গোটেইখিনি আপোনালোকে চাব লাগিব তাৰ উপৰিও আপোনালোকে ৰিজনিং মেথমেটিক্স যদি আপোনালোকে কিতাপৰ পৰা পঢ়িব বিচাৰিছে তেনেহ'লে এই ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত আপোনালোকে কিতাপসমূহ পাব আপোনালোকে বাই কৰি পঢ়িব পাৰে কাৰণ বহুতো এক্সপেৰিয়েণ্টে লোৱা কিতাপ হয় সেইকেইখন আপোনালোকে সেইকেইখন কিতাপ ল'ব পাৰে আৰু আপোনালোকৰ বাবে প্ৰয়োজনীয় নথিপত্ৰ কি আপোনালোকে ৰেডি কৰি ৰাখিব কাৰণ এইবাৰ আপোনালোকে কোনো ধৰণৰ আপোনালোকে চিন্তা নকৰিব আপোনালোকৰ কাৰণে ভেকেন্সি আহিবই নিশ্চয় আহিব হয়তো আগন্তুক মাহত আহিব হয়তো আপোনালোকৰ এডিআৰিৰ পিছত নতুবা আগতে আহিব যেতিয়া এডিআৰিটো মুকলি কৰি দিয়ে তাৰ পিছত হয়তো আগত আপোনালোকে ইয়াৰ ভেকেন্সিসমূহ পাব পাৰে ঠিক আছে এক্সট্ৰাকৈ দিব ইয়াৰ কোনো ধৰণৰ এডিআৰিৰ লগত ইয়াত কোনো ধৰণৰ মিক্স নাই এইটো এক্সট্ৰাকৈ ওলাই ঠিক আছে আপোনালোকে কোনো ধৰণৰ চিন্তা নকৰিব আৰু আপোনালোকৰ ইয়াত গোটেইখিনি আপোনালোকে ইয়াত কি ডকুমেণ্ট লাগিব গোটেইখিনি মই আপোনালোকক জনাই দিছোঁ ঠিক আছে পোনপ্ৰথমতে আপোনালোকে গোটেই এডুকেশ্যন কোৱালিফিকেশ্যনখিনি টোটেলি আপোনালোকে গোটেইখিনি ৰেডি কৰি ৰাখক আৰু যিখিনি নেকি আপোনালোকৰ ধৰা হ'ল কাষ্ট চাৰ্টিফিকেট আপোনালোকৰ ডিজিটেল কৰা নাই তেন্তে আপোনালোকে অতি সোনকালে ডিজিটেল কৰি লওক কাৰণ আপোনালোকৰ আজিকালি ডিজিটেল চাৰ্টিফিকেটটোৱে বিচৰা হয় ঠিক আছে ভেৰিফিকেশ্যন কাৰণে আপোনালোকৰ ডিজিটেল চাৰ্টিফিকেটটো অতি প্ৰয়োজনীয় হয় ঠিক আছে এতিয়া মই 2025 বৰ্ষৰ যিখিনি নেকি 2000 আপোনালোকৰ বাবে পোষ্ট ওলাইছিলে সেইখন নটিছৰ ওপৰত মই কৈ আছোঁ ঠিক আছে এই গোটেইখিনি সেম হ'ব কিন্তু পোষ্টবিলাক অকমান বেলেগ হ'ব আৰু আপোনালোকৰ যিখিনি নেকি ভেকেন্সি অকমান ইনক্ৰিজ হ'ব ঠিক আছে আপোনালোকক মই জনাই দিছোঁ কিমান আহিব আপোনালোকৰ বাবে সেইখিনি মই ইয়াত জনাই দিছোঁ আপোনালোকক ইয়াত আপোনালোকে বহুত বেছি পোষ্ট দেখিব ঠিক আছে DME কাৰণে আপোনালোকে বহুত বেছি পোষ্ট দেখিব আপোনালোকে 8000 আপোনালোকে 8000 ৰ পৰা 10000 ৰ আণ্ডাৰত আপোনালোকে পোষ্ট দেখিবলৈ পাব গ্ৰেড 3 ৰে হয় এতিয়া মই আপোনালোকক গ্ৰেড 3 টো কৈ আছিলোঁ এতিয়া গ্ৰেড 4 আপোনালোকৰ DME যেহেতুকে এটা আছে ঠিক আছে প্ৰায় আপোনালোকৰ গ্ৰেড 4 ৰ কাৰণে আপোনালোকৰ সিম্পল 8 পাছ 10 পাছ অকলে পাৰিব ইয়াত কোনো ধৰণৰ এক্সট্ৰা কোৱালিফিকেশ্যন নালাগে ঠিক আছে দুইটা আপোনালোকে পাৰিব ইয়াত 2000 আহিব আৰু লগত আপোনালোকৰ যিটো নেকি 8000 আপোনালোকৰ গ্ৰেড 3 নন টেকনিকেল আহিব ইয়াত প্ৰায় আপোনালোকে 10000 আপোনালোকে ভেকেন্সি আপকামিং ভেকেন্সি দেখিবলৈ পাব ঠিক আছে মই আগন্তুক আপোনালোকক 5 বছৰৰ ভিতৰত কোৱা নাই আপোনালোকে হয়তো এইবাৰে 10000 DME ৰ কাৰণে পোষ্ট দেখিবলৈ পাব ঠিক আছে আগন্তুক 5 বছৰৰ ভিতৰত আপোনালোকে প্ৰায় বহুত বেছি পোষ্ট দেখিবলৈ পাব টোটেল আপোনালোকে 25 বা 30000 পোষ্ট দেখিবলৈ পাব 5 বছৰৰ ভিতৰত কিন্তু এই প্ৰথমবাৰৰ বাবে আপোনালোকে হয়তো 10000 আপোনালোকে ভেকেন্সি দেখিবলৈ পাব আপোনালোকে কৰবাত এটা দুটা বা কম হ'ব হয়তো বেছি হ'ব হেতু লোকবলৈ জনাই কিন্তু যিমানখিনি আহিবৰ সম্ভাৱনা আছে হেতু মই আপোনালোকক জনাই দিছোঁ 2000 ৰ পৰা আপোনালোকে গোটেইখিনি 10000 লৈকে আপোনালোকে পোষ্ট দেখিবলৈ পাব 2000 মই জনাই দিছোঁ এইটো হৈছে গ্ৰেড 4 ঠিক আছে আপোনালোকৰ যিটো নেকি এইটো হৈছে গ্ৰেড 4 ৰ কাৰণে আৰু এইটো হৈছে আপোনালোকৰ গ্ৰেড 3 ৰ কাৰণে ঠিক আছে আপোনালোকে এইটো গ্ৰেড 3 এইটো গ্ৰেড 4 আপোনালোকে দুইটা পোষ্ট দেখিবলৈ পাব ঠিক আছে গ্ৰেড 4 কাৰণে সিম্পল আপোনালোকে এডুকেশ্যন কোৱালিফিকেশ্যন 8 পাছ 10 পাছ হ'লে হ'ব এক্সট্ৰা কোৱালিফিকেশ্যন বিচৰা নাই ইয়াত ঠিক আছে আপোনালোক মই হেকলৈ জনাই দিলোঁ ঠিক আছে এতিয়া আপোনালোকে বুক এখন কিনি ল'ব পাৰে আৰু যদি আপোনালোকে এডিআৰি 3.0 বাবে প্ৰিপাৰেশ্যন কৰিব বিচাৰিছে সেইখন বুকে সেম হ'ব ঠিক আছে আৰু আপোনালোকে যদি ভিডিঅ'টো ভাল পায় তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব আৰু যদিহে মোৰ চেনেলটো আপোনালোকে পোনপ্ৰথমবাৰৰ বাবে চাইছে তেনেহ'লে ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব ধন্যবাদ